নমস্কাৰ, এইটো হৈছে আমাৰ জিম। আৰু আপোনালোক বহুতে সুধি থাকে লোভা তুমি নিজৰ ফিজিকটো ইমান সুন্দৰকৈ কেনেকৈ ৰাখিছা। সো ফিজিকটো সুন্দৰকৈ ৰাখিবলৈ হ'লে আপোনাৰ বহুতো কথা থাকে। আপুনি ফিজিকেল এক্সাৰচাইজ কিছুমান কৰি থাকিব লাগে আৰু মানে কিছুসকলে এক্সাৰচাইজ নকৰিলেও ঘৰুৱা কামত যিটো দৌৰা দৌৰি হয় তেনেকুৱাতে তেওঁলোকে নিজৰ ফিজিক মেইনটেইন হৈ থাকে বুলি মই ভাবোঁ। সো আচলতে মই এই ভিডিঅ'টো আপোনালোকৰ কাৰণে এইটো কাৰণে বনালোঁ যে এগৰাকী নাৰীয়ে তেওঁৰ মাজত থকা বিভিন্ন ধৰণৰ প্ৰতিভাসমূহ, তেওঁৰ কোৱালিটিসমূহ কেনেধৰণে প্ৰকাশ কৰিব লাগে। আমাৰ প্ৰত্যেক নাৰীৰে বিভিন্ন দিশত তেওঁলোকৰ পাৰদৰ্শিতা আছে, বিভিন্ন ক্ষেত্ৰত তেওঁলোকে আগুৱাই গৈছে। চ' মোৰ আচলতে এটা কথা, মোৰ সৰুৰে পৰা মোৰ মা দেউতাই, বিশেষকৈ মোৰ মা আৰু মোৰ বায়ে মোৰ যিখিনি মোৰ ভিতৰত আছিলে, যিখিনি মোৰ প্ৰতিভা আছে, সেই সকলোখিনি মানে আগুৱাই নিবৰ কাৰণে বহুত কষ্ট কৰিছিলে। তথাপিও যিমান কষ্ট কৰিলে মোৰ লগত আৰু ময়ো যিমান কষ্ট কৰিলোঁ সিমানখিনি মই ছাকচেছ নহ'লোঁ যদিও ছাকচেছ অকল এইটোৱেই নহয় যে আপুনি গোটেই পৃথিৱীখনত আপোনাৰ জনাজাত হওক। মোৰ সতে দেই ছাকচেছ মই নিজৰ লাইফত মই ছাকচেছ হৈছোঁ বুলি মই ভাবোঁ একচুৱেলি। চ' মই ভাবোঁ যে আপুনি ছাকচেছ মিনছ কি, আপুনি ভিতৰৰ পৰা যিখিনি শান্তি পাইছে সেই সকলোখিনি আপুনি আগুৱাই যাওক। যদি আপোনাৰ মনত শান্তি পাইছে সেইখিনি আছে আপোনাৰ ছাকচেছ। চ' আজি একচুৱেলি মই এই ভিডিঅ'টো আপোনালোকলৈ এইটো কাৰণে প্ৰেৰণ কৰিছোঁ, বিভিন্ন এক্সাৰচাইজ কিছুমান বা বিভিন্ন ৱৰ্কআউট কিছুমান মই আপোনালোকৰ ওচৰলৈ আগুৱাই আনিম। আৰু মই সঁচা কথা ক'বলৈ গ'লে মই নহয় এগৰাকী হেল্থ মানে ট্ৰেইনাৰ মই নহয়, তথাপিও মই যিখিনি মই কৰি থাকোঁ সেই সকলোখিনি মই ভাবিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু লগতে মই আৰু এটা প্ৰগ্ৰেম পেজ আছে, সেই পেজটোৰ থ্ৰুৱেদি মই কিছুমান কাম আগুৱাই নিয়াত প্লেনিং কৰিছোঁ। আশা কৰোঁ আপোনালোকে মোক সহায় সহযোগ কৰিব। সঁচা কথা ক'বলৈ গ'লে আপুনি কৰিবলগীয়া যিখিনি আপোনাৰ ভিতৰত আপোনাৰ প্ৰতিভা আছে সেই সকলোখিনি আগুৱাই নিবৰ কাৰণে বহুত প্লেটফৰ্ম পোৱা গৈছে। চ' কৰক আপোনালোকে অপৰচুনিটি লওক। চ' যিখিনি আপোনালোকে যিখিনি কাৰ্য আপোনালোকে সমাজৰ বাবে এটা বাৰ্তা পঠিয়াব পাৰে তেনেকুৱা কাম কিছুমান কৰি থকাটো বেয়া কথা নহয়। মই ভাবোঁ এই চেনেলৰ থ্ৰুৱেদি বিভিন্ন ৱৰ্কআউট লৈ পেলাই ট্ৰাই কৰিম আপোনালোকক, যাতে মই কেনেকৈ ধৰণে পাৰোঁ নাজানো। আচলতে আমি নিজৰ শৰীৰটো মেইনটেইন কৰি থকা কাৰণটো হৈছে যে য়ং এজৰ পৰা আমি লাহে লাহে যেতিয়া আমি অল্ড এজলৈ জাম্প কৰোঁ তেতিয়া বিভিন্ন ধৰণৰ বেমাৰে আমাক সকলোৱে জানে যে বয়সৰ লগে লগে কিছুমান মানে বেমাৰে আপোনাক আমনি কৰিব পাৰে। তথাপিও সেই বেমাৰসমূহক আমি তই মোৰ ওচৰলৈ আহিব নোৱাৰ, সেই কথাখিনিৰ কাৰণে আমি কি কৰিব লাগিব, কিছুমান ৱৰ্কআউট। আৰু সেই ৱৰ্কআউটসমূহ মই চেষ্টা কৰোঁ যে যদিহে পাৰোঁ মই আপোনালোকক মোৰ থ্ৰুৱেদি যি মোৰ অসমীয়া শুভাকাংক্ষী আছে বা যিসকলে ভাল পায় নিজৰ শৰীৰটো ভালকৈ ৰাখিবৰ কাৰণে, চ' সেইসকলৰ কাৰণে মই ভাবিছোঁ 2-এটা ভিডিঅ' আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু লগতে মই নতুন প্ৰগ্ৰেমটো লৈ আহিম, সেই প্ৰগ্ৰেমটোৰ বিষয়ে আপোনালোকক জনাম যে চেষ্টা কৰোঁ কেনেকৈ পাৰোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোক মানে সহায় সহযোগ কৰিব। এইটো আমাৰ জিম মই আপোনালোকক দেখাই দিছোঁ। আৰু লগতে মই এটা কথা কওঁ, কি হয় বিয়াৰ আগত এগৰাকী নাৰীৰ কথা ক'বলৈ গৈছোঁ মই। এগৰাকী নাৰীৰ বিয়াৰ আগত কি হয় যে আপোনাৰ ফেমিলিয়ে তেওঁক ছাপৰ্ট দিলে বা ছোৱালীগৰাকী আগুৱাই যোৱাত মানে সাহস পায়। চ' সেইদৰে বিয়াৰ পাছত কি হয় আপোনাৰ দুইজনৰ মাজত ছাপৰ্ট লাগিব, স্পাউচ ছাপৰ্ট চ' সেইকাৰণে আজি মই যিখিনি কৰিব পাৰিছোঁ, সঁচা কথা ক'বলৈ গ'লে আজি মোৰ মানুহজনে মোক যিখিনি সহায় সহযোগ কৰিছে, যিখিনি মোক প্ৰেৰণা যোগাইছে, সেই প্ৰেৰণাৰ কাৰণে আচলতে মই নিজকে আজি আপোনালোকৰ সন্মুখত উপস্থাপন কৰিব পাৰিছোঁ। আৰু মই চেষ্টা কৰিম আপোনালোকক মোৰ অসমীয়া ভাষাৰে যিমান পাৰোঁ মই আপোনালোকৰ মাজত মোৰ বিভিন্ন ধৰণৰ প্ৰগ্ৰেমবোৰ আনিবলৈ চেষ্টা কৰিম। আৰু পুনৰ কওঁ, আপোনালোকৰ সহায় সহযোগ নহ'লে মই আগবাঢ়ি যাব নোৱাৰোঁ, কাৰণ ইজনে সিজনৰ ছাপৰ্ট দিহে আমি আগুৱাই যাব পাৰিম। আহক এতিয়া মই আপোনালোকক দেখা আমাৰ জিমটো। আৰু এই মিনি জিমটো আমি বনাইছিলোঁ পেণ্ডামিকৰ সময়ত, আৰু তাৰ আগত আমি গৈছিলোঁ বাহিৰলৈ ৱৰ্কআউট কৰিবৰ কাৰণে। আৰু পেণ্ডামিকৰ সময়ত যাব নোৱাৰাৰ বাবে আমি কিছুমান ইকুইপমেণ্ট কিনি ল'লোঁ। এটা কথা কিন্তু সঁচা কথা মানিব লাগিব যে অভাৱেই হৈছে বিভিন্ন সৃষ্টিৰ মূল কাৰণ, আৰু সেই অভাৱে যাতে ভাল সৃষ্টি হয় তাৰে আমি সকলোৱে কামনা কৰোঁ, নহয় জানো? চ' আপোনালোকে আমাৰ জিমটো দেখিলে, আমাৰ এই সৰু জিমটোৰ পৰাই মই আপোনালোকক সৰু ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে মোক সঁহাৰি জনাব। আহি আছোঁ আপোনালোকৰ ওচৰলৈ বিভিন্ন ধৰণৰ প্ৰগ্ৰেম লৈ অতি সোনকালে। সকলোকে বহুত ধন্যবাদ।